Kedam tang pai ni phai truck arni PGR VGR along le along aron repen kedo tuma phan tharlinang jipura kachesong bom ahut kar bianglong raikom sai khiatum ahin pen kham khedun lo bangso ke kham khedun ahut helia jai ke apen danglok pholok alingsi raikom sai khiatuma bangke kachesong arada tuma phan theng choklo lapen ke dong ke sak lapuson si arplung pon rintilo Bangso puthak kedam tang pai ni pai truck si arnikang sampor pai truck rachitim apor malom AJYCP ACYPA AAAA ATASU lapen AAMSU song photum chelang si bokajan CCI guest house along pherang kyamai padopon PGR VGR puthak kachesong bom ahut law and order police atum pen swarlo so atum aphan areng ahu kepaso anparta helia jai ke joy ki ap anchot kali kachesong arada phan ahiring tangrak areng ahu kepaso puthak pherang kyamai long pen pin rempon kali ji পরিবারিক কাৰ্যসূচী হৈ গল PGR VGR লৈ এই প্ৰতিবাদ কাৰ্যসূচীটো গণতান্ত্ৰিকভাৱে যিখিনি আমাৰ প্ৰতিবাদ ৰাইজে কৰিবলগীয়া আছে কিন্তু কৰিছিলে হোৱা সত্ত্বেও তেখেতলোকে মানে আমাৰ পুলিচ বিষয়াসকলে তেখেতে কৈছে যে তেখেতলোকক এটা নিৰ্দিষ্ট এটা স্থান দিয়া হৈছে স্থানৰ পৰা তেখেতলোকে ওলাই যোৱাৰ কাৰণে তেখেতলোকক গুলি চালনা কৰিবলগীয়া হ'ল মানে ব্লেংক ফায়াৰিং কৰিবলগীয়া হ'ল আৰু মাৰপিট কৰিলে মানে এইটোৱে আছে নে পুলিচ প্ৰশাসনৰ আমাৰ কাৰ্যক্ৰমৰ পুলিচ প্ৰশাসনৰ হাতত এইটোৱে ব্যৱস্থা আছে নে যে মানে ফ্লাইং কৰিলেই যে এটা সমাপ্ত হ'ব নেকি এটা গণতান্ত্ৰিক আন্দোলন খুব মানে শান্তিকে চলি আছিলে তেখেতলোকে এইটো ব্লেংক ফায়াৰিং কৰি এই প্ৰতিবাদস্থলীত মানে বিভিন্ন আমাৰ প্ৰতিবাদকাৰীৰ ওপৰত যি নিৰ্মম প্ৰহাৰ কৰিলে যিনে গুৰ মাৰিছে মহিলাসকলক লাঠিয়ে মাৰিছে এই পুৰুষসকলে পুলিচসকলে সেইটো আমি তাহুতো টাইম ছাত্ৰসন্থাই নিন্দা কৰিছোঁ আৰু এই যিসকলে কামাণ্ডো ব্লেক কামাণ্ডোসকলে যি যেনেকৈ প্ৰতিবাদকাৰীসকলক মূৰত গুৰি আছে এইটো গণতান্ত্ৰিক এখন দেশত এইটো সম্ভৱ হয় জানো সেইকাৰণে আমি সৰু টাইম ছাত্ৰসন্থাই আৰু আমি 5টাকৈ জাতীয় সংগঠনে আমি দাবী জনাইছোঁ এইটো যোনজনে এইটো অত্যাচাৰ কৰি তেখেতৰ ওপৰত আমি শাস্তি হ'ব লাগে আৰু এনেকৈ এটা গণতান্ত্ৰিক আন্দোলনক প্ৰতিবাদকাৰীক এনেকৈ এটা গুৰ মৰা আমি কোনো পৰ্যায়ত দেখা নাই আৰু এইটো যোনজনে গুৰ মাৰিছে যোনজনে এইটো ধৰি লওক অৰ্ডাৰ দিছিলে এই তেখেতৰ ওপৰত এইটো ব্যৱস্থা হ'ব লাগে Alangli tumpen kaningje ponthuke jongsi khaibarim jasemet karbi ahom dimasa kosari pen kedanglok karbi anglong along kedo akhebari matum akimanga puthak kachesong sorkar aphan lamthe isita kachepaklang long le lipute nili tumpen setami kebang jilang ani sodak pen kachesong angdeng inthur ponang koppo kusi aningkipung aningke kang pen AJYCP tiripi klembang pu jitu pukon sodak pen pherangkia melong pen lamthe kachepaklang pon amar odhikar ase amar nyayyota hetu dabi কিন্তু চৰকাৰখনে বিশেষকৈ কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে যোৱাকালি যি আন্দোলনকাৰীসকলক যি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ উপৰিও যি ব্লেংক ফায়াৰিং কৰিলে তাক আমি কেউটা জাতীয় সংগঠনে তীব্ৰভাৱে আৰক্ষী প্ৰশাসনক ধিক্কাৰৰ নিন্দা দিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে যি শান্তিপূৰ্ণভাৱে যি গণ আন্দোলনখন চলাই নিয়া হৈছিলে কেনেকৈ তাত আৰক্ষী প্ৰশাসনে খুব কম সময়ৰ ভিতৰতে তেখেতলোকে এটা ষড়যন্ত্ৰ কৰিছে বুলি আমাৰ অনুভৱ হৈছে যে ব্লেংক ফায়াৰিং কৰি পেলাই তেওঁলোকে মানুহক ছত্ৰভংগ দিবলৈ বিচাৰিলে কিন্তু আমি ক'ব বিচাৰিছোঁ যে ব্লেংক ফায়াৰিং কৰাৰ আগতে প্ৰশাসনৰ হাতত অন্য বিকল্প নাছিলে নেকি যদি তেওঁলোকে যে প্ৰশাসনে যে কৈছে যে অন্য এটা ব্যতিক্ৰম পথেৰে তেওঁলোকে অহাৰ চেষ্টা কৰাৰ কাৰণে আমি ব্লেংক ফায়াৰিং কৰিবলগীয়া হৈছে বুলি আৰক্ষী মহোদয়ে কৈছে সেইটো কথাত আমি ক'ব বিচাৰিছোঁ যে ব্লেংক ফায়াৰিঙে সৰ্বোচ্চ নেকি তেওঁলোকে প্ৰয়োগ কৰিবলৈ চৰকাৰখনৰ হাতত কি ব্যৱস্থা নাই যদি গণতান্ত্ৰিক আন্দোলনটোক তেখেতলোকে যদি ভুল বুলিয়ে তেওঁলোকে বিবেচিত কৰিছে তেতিয়াহ'লে তেওঁলোকে টিয়াৰ গেছ বা পানী ইত্যাদি বা লাঠিচাৰ্জ তেওঁলোকে আৰম্ভ কৰিব পাৰিলেন কিন্তু তেওঁলোকে সেইসকল নকৰি পেলাই সেই ব্যৱস্থাসমূহ গ্ৰহণ নকৰি পেলাই তেখেতলোকে যে চিধাই যে ব্লেংক ফায়াৰিং কৰিলে সেইকাৰণে আমি খুব তীব্ৰভাৱে নিন্দা কৰিছোঁ নিউজ ৰিপৰ্ট KTV নিউজ